गरेश्वर रामगाव बगामाथि लामानि गाज्रि हालोदा हान्थामेलायाव दुखुआव खोख्लैदों रायजो राजाखौ। बायफ्लेनाय लामाखौ बानायनांगौनि दाबियाव गोख्रों खुद्रिसारनाय। थाबैनो लामाखौ फाहामथाय होआब्ला गोख्रों सोमावसारनायनि हुमखि मोनद' फरायसा आफादा। लकसभा बिसायख'थिनि सिगां बायफ्लेनाय लामा गरेश्वर रामगाव बगामाथि लामाखौ बानायफिननो थाखाय गरेश्वराव लामा जथायनाय हाबाफारि लानायनि उनावबो मोदोमाव नाङैनि सरनिया कसारी फरायसा आफाद, SYCP, आक्रासु, दुलाराय आसाम, गरिया मरिया डिसि, जातीय परिषद, ABMSU आरो नेमसुनि दैदेनगिरिफोरा गोख्रों खुद्रिसारनाय हाबाफारि लायो। खुद्रिसारनायफोरा BJP सरकार हुसियार, सुबुं जानथाय बिफान हाय हाय, BTR सरकार हाय हाय, जोंनो लामा नांथारगोन बायदि स्ल'गान होनानै थासारिखौ दुंहाव खालामो। मख'नो गोनांदि बे लामानि गुबुन गुबुन जायगाफोराव नुजानाय गोथौ गोथौ हाखरनि थाखाय थांलाय फैलाय खालामनायाव गोबां जार्लायाव भुगिनांदों गिदिर फिसा बायदि खारथाय गारिफोरजों लोगोसे दावबायारिफोरा। गाज्रि लामानि थाखाय गोबां जाथायाव गोग्लैनो गोनां जादों। जायगानि MLA थामहिनबा रायजोआरि BJPनि आफादगिरि भुपेश कलिता, MP दिलीप सयखिया, BTRनि गाहाय प्रमद बर' आरो आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारि बिथांमोनखौ लामाखौ बानायनांगौनि थाखाय गोबां खेब दाबि खालामसेयावबो लामाखौ दिनैसिम बानायफिनियाव रागा जोंहांदों थागिबि रायजोफोरा। लामाखौ थाबैनो बानायफिनाब्ला गोख्रों सोमावसारगोन होनना हुमखि होदों मोनद' फरायसा आफादनि दैदेनगिरिफोरा। गरेश्वৰৰ দল সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আক্ৰাসু, নেমচু, সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ আদি কৰি আমি गरेश्वर বায়াটা চাৰিআলি এই ৰামগাঁও নাগৰিজুলি পথত আজি আমি এটা কাৰ্যসূচী লৈছোঁ। আৰু কাৰ্যসূচী লোৱাৰ প্ৰধান উদ্দেশ্য হৈছে যে আজি আমাৰ এই ব্যস্ততাপূৰ্ণ অতিকৈ ব্যস্ততাপূৰ্ণ এই ৰাস্তাটো এতিয়ালৈ অসম চৰকাৰে আমাক কোনো সুদৃষ্টি পৰা নাই। অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ অধীনস্থ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা BTC নিৰ্বাচনত পবিত্ৰ বেঙনাআটী সত্ৰত তেখেতে সদম্ভে ঘোষণা কৰিছিল যে गरेश्वৰৰ ঘাইপথটো যিটো ৰাস্তা আছে বায়াটা চাৰিআলি বগামাটি ৰাস্তা 2 লেনযুক্ত কৰিম, गरेश्वৰত ফ্লাইঅভাৰৰ ব্যৱস্থা কৰিম, गरेश्वৰত ট্ৰেজাৰীৰ ব্যৱস্থা কৰিম। কিন্তু সেইজন মন্ত্ৰী তেতিয়া মন্ত্ৰী আছিল, আজি তেখেতে মুখ্যমন্ত্ৰী এখনত অধিষ্ঠ হৈছে। আজি আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ পৰা আক্ৰাসু, শৰণীয়া কছাৰী ছাত্ৰ সন্থা, নেমচু, ABMSUৰ তৰফৰ পৰা আমি কৈছোঁ যে যেতিয়ালৈকে এই गरेश्वৰৰ ৰাস্তাটো নিৰ্মাণ নকৰে তেতিয়ালৈকে আমি गरेश्वৰৰ বিভিন্ন দল সংগঠনে অবিৰতভাৱে গণতান্ত্ৰিক সংগঠনৰ পথ ল'ম। আৰু আমি আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া জালুকবাৰী সমষ্টিৰ উন্নয়নে অসমৰ উন্নয়ন নহয়। আপোনাৰ অতিকৈ দাঁতিকাষৰীয়া এই জিলাখনৰ गरेश्वৰৰ অতিকৈ ব্যস্ততাপূৰ্ণ বগামাটি ৰাস্তাটো আজি ইমান দিনে মানুহক জ্বালা কালা খুৱাইছে যিটো ভাবিব নোৱাৰা অৱস্থা। আজি এই অঞ্চলত এম্বুলেন্সৰ দৰে মানুহ নিব নোৱাৰে, এম্বুলেন্সত ইয়াক প্ৰসৱ বেদনা কৰিব লগা অৱস্থা হৈছে ৰাস্তাৰ মাজত। ইমান দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰবাৰ কৈছোঁ যে জালুকবাৰী সমষ্টিৰ ৰাস্তা ঘাটৰ উন্নয়নে অসমৰ উন্নয়ন নুবুজায়। আজি BTC অঞ্চলত অতিকৈ ব্যস্ততাপূৰ্ণ এই অঞ্চলত BTC প্ৰশাসনে নীৰৱ ভূমিকা কৰি আছে। কিয় BTC প্ৰশাসনে নীৰৱ ভূমিকা লৈ আছে? তামোলপুৰৰ নিচিনা ঠাইত যদি ডেভেলপ হ'ব পাৰে गरेश्वৰত কিয় নোৱাৰে? প্ৰমোদ বড়ো ডাঙৰীয়া, পবিত্ৰ বড়ো ডাঙৰীয়া, আপোনালোকক অনুজ্ঞা দিব বিচাৰিছোঁ অতি সোনকালে এই गरेश्वर বায়াটা চাৰিআলি ৰামগাঁও নাগৰিজুলি পথ আপোনালোকে মেৰামতি কৰক। আৰু যেতিয়ালৈকে মেৰামতি নকৰে তেতিয়ালৈকে আমি অবিৰতভাৱে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য থাকিম। আজি আমি गरेश्वৰত সকলো দল সংগঠন ঐক্যবদ্ধ হৈ প্ৰতিবাদ কৰিব লগা বাধ্য হৈছে। এইকাৰণে প্ৰতিবাদ কৰিব লগা বাধ্য হৈছে যিখন চৰকাৰে শ্লোগান দিয়ে যে উন্নত হোৱা বুলি, ৰাস্তা পদূলি উন্নত হোৱা বুলি যিখন চৰকাৰে শ্লোগান দি ফুৰে, আৰু যি চৰকাৰে কৈছিল যে 2023লৈকে সকলো ৰাজপথ ক্লিয়াৰ কৰি দিম বনাই কেনে, কিন্তু এতিয়ালৈকে দেখা পাইছোঁ যে চাওক কিমান হাজাৰ হাজাৰ মানুহে ইয়াত আপ ডাউন কৰে, কিমান হাজাৰ স্কুল আছে, কিমান হাজাৰ গাঁও আছে, কিন্তু ইয়াৰ বায়াটা চাৰিআলিৰ পৰা বগামাটিত যোৱা ৰাস্তাটোৰ কি অৱস্থা এই ঘাইপথ ৰাস্তাটোৰ, কিন্তু চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আমি চৰকাৰক খুকিয়াই দিব বিচাৰিছোঁ যে আগন্তুক দিনত যদি এই ৰাস্তাটো সম্পূৰ্ণৰূপে ক্লিয়াৰ কৰিব নোৱাৰে তেনেহ'লে আমি যিমান দল সংগঠন আছোঁ गरेश्वर অঞ্চলত সকলো ঐক্যবদ্ধ হৈ ৰাজপথ স্তব্ধ কৰি দিয়াৰ কাৰণে বাধ্য হ'ম। गरेश्वৰৰ দল সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আক্ৰাসু, নেমচু, সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ আদি কৰি আমি
গোৰেশ্বৰ বাইহাটা চাৰিআলি এই ৰামগাঁও নাগৰিজুলি পথত আজি আমি এতিয়া কাৰ্যসূচী লৈছোঁ আৰু কাৰ্যসূচী লোৱাৰ প্ৰধান উদ্দেশ্য হৈছে যে আজি আমাৰ এই ব্যস্ততাপূৰ্ণ অতিকৈ ব্যস্ততাপূৰ্ণ এই ৰাস্তাটো এতিয়ালৈ অসম চৰকাৰে আমাক কোনো সুদৃষ্টি পৰা নাই। অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ অধীনস্থ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা BTC নিৰ্বাচনত পবিত্ৰ বেঙনাআটী সত্ৰত তেখেতে সদম্ভে ঘোষণা কৰিছিল যে গোৰেশ্বৰৰ ঘাইপথটো যিটো ৰাস্তা আছে বাইহাটা চাৰিআলি বগামাটি ৰাস্তা 2 লেনযুক্ত কৰিম, গোৰেশ্বৰত ফ্লাইঅভাৰৰ ব্যৱস্থা কৰিম, গোৰেশ্বৰত ট্ৰেজাৰীৰ ব্যৱস্থা কৰিম। কিন্তু সেইজন মন্ত্ৰী তেতিয়া মন্ত্ৰী আছিল, আজি তেখেতে মুখ্যমন্ত্ৰী এখনত অধিষ্ঠ হৈছে। আজি আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ পৰা আক্ৰাছো, শৰণীয়া কছাৰী ছাত্ৰ সন্থা নেমছো, ABMCৰ তৰফৰ পৰা আমি কৈছোঁ যে যেতিয়ালৈকে এই গোৰেশ্বৰৰ ৰাস্তাটো নিৰ্মাণ নকৰে তেতিয়ালৈকে আমি গোৰেশ্বৰৰ বিভিন্ন দল সংগঠনে অবিৰতভাৱে গণতান্ত্ৰিক সংগঠনৰ পথ ল'ম। আৰু যে আমি আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া জালুকবাৰী সমষ্টিৰ উন্নয়নে অসমৰ উন্নয়ন নহয়। আপোনাৰ অতিকৈ দাঁতিকাষৰীয়া এই জিলাখনৰ গোৰেশ্বৰৰ অতিকৈ ব্যস্ততাপূৰ্ণ বগামাটি ৰাস্তাটো আজি ইমান দিনে মানুহক জ্বালা কালা খুৱাইছে যিটো ভাবিব নোৱাৰা অৱস্থা। আজি এই অঞ্চলত এম্বুলেঞ্চৰ দৰে মানুহ নিব নোৱাৰে, এম্বুলেঞ্চত ইয়াক প্ৰসৱ বেদনা কৰিব লগা অৱস্থা হৈছে ৰাস্তাৰ মাজত। ইমান দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰবাৰ কৈছোঁ যে জালুকবাৰী সমষ্টিৰ ৰাস্তা ঘাটৰ উন্নয়নে অসমৰ উন্নয়ন নুবুজায়। আজি BTC অঞ্চলত অতিকৈ ব্যস্ততাপূৰ্ণ এই অঞ্চলত BTC প্ৰশাসনে নীৰৱ ভূমিকা কৰি আছে। কিয় BTC প্ৰশাসনে নীৰৱ ভূমিকা লৈ আছে? তামোলপুৰৰ নিচিনা ঠাইত যদি ডেভেলপ হ'ব পাৰে গোৰেশ্বৰত কিয় নোৱাৰে? প্ৰমোদ বড়ো ডাঙৰীয়া, পবিত্ৰ বড়ো ডাঙৰীয়া, আপোনালোকক অনুগ্ৰহ দিব বিচাৰিছোঁ অতি সোনকালে এই গোৰেশ্বৰ বাইহাটা চাৰিআলি ৰামগাঁও নাগৰিজুলি পথ আপোনালোকে মেৰামতি কৰক। আৰু যেতিয়ালৈকে মেৰামতি নকৰে তেতিয়ালৈকে আমি অবিৰতভাৱে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য থাকিম। ৰামগাঁও নাগৰিজুলি পথটো আজি বহু বছৰ ধৰি আচলতে জৰাজীৰ্ণ অৱস্থাত হৈ আছে। পথৰ মাজতে ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে। এই গাঁতত পৰি বহুতো স্কুলীয়া ছাত্ৰ ছাত্ৰী ইতিমধ্যে আহত লগতে প্ৰাণ পৰ্যন্ত হানি হৈছে। কিন্তু লক্ষণীয়ভাৱে এই অঞ্চলৰ নেতাসকল যেনেকৈ ৰাজ্যিক বিজেপিৰ সভাপতি, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, BTR প্ৰধান প্ৰমোদ বড়ো, লোকসভাৰ সাংসদ দিলীপ চুকীয়া এই পথটোৰে সঘনাই অহা যোৱা কৰে। আনকি এই পথটোৰ সমষ্টিৰে অন্তৰ্গত ভৱেশ কলিতা, অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু BTR প্ৰধান প্ৰমোদ বড়ো এই পথটোৰে সঘনাই অহা যোৱা কৰে। কিন্তু তৎসত্ত্বেও ৰাইজৰ প্ৰতি লক্ষ্য নাৰাখি এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে কেৱল মাত্ৰ উন্নয়নৰ শ্লোগান দি আহিছে। হিমন্ত বিশ্ব শৰ্মাই গোৰেশ্বৰত আহি নিজে কৈ গৈছিল যে এই পথটো অনতিপলমে নিৰ্মাণ কৰা হ'ব, কিন্তু তেখেতৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি হৈ ৰ'ল। গতিকে আমি আটাইকেইটা সংগঠনে আজি একত্ৰিত হৈ আজি গোৰেশ্বৰৰ এই পথত আমি আন্দোলন কৰিছোঁ আৰু এই আন্দোলনৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষ লগতে হিমন্ত বিশ্ব শৰ্মাই এই চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ অনতিপলমে পথটো পুনৰ নিৰ্মাণ কৰক, নহ'লে আমি আকৌ বিভিন্ন দল সংগঠন একত্ৰিত হৈ ৰাইজৰ সহযোগত ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ কিছুদিন আগতে, কিন্তু কি হ'ব আচলতে বিভাগীয় কৰ্তৃপক্ষ তথা যিবিলাক আমাৰ ৰাজনৈতিক নেতা আছে, ভৱেশ কলিতাই হওক, বিশ্বজিৎ দৈমাৰী হওক বা প্ৰমোদ বড়োই হওক, তেওঁসকলে কিন্তু ৰাইজৰ প্ৰতিবাদকো কোনোদিন গুৰুত্ব দিয়া আমাৰ পৰিলক্ষিত হোৱা নাই। তেখেতসকলে কেৱল নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত সদায় যুঁজ দি আহিছে, ৰাজনীতি কৰি আহিছে। ৰাইজৰ উন্নয়ন বা ৰাইজৰ যি উন্নতি হ'ব লাগে সেই ক্ষেত্ৰত তেখেতসকলৰ কোনোদিন ভূমিকা আমি দেখা নাই। গতিকে আমি গৰিহণা দিছোঁ তেখেতসকলক যে নিজৰ সমষ্টিৰ ভৱেশ কলিতা এজন ৰাজ্যিক সভাপতি, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী এই পথটোৰে সদায় সঘনাই অহা যোৱা কৰে, তাৰপিছতো কিন্তু এই পথটোৰ ক্ষেত্ৰত নিমাত তেখেতসকল। গতিকে আমি সকীয়াই দিব বিচাৰিছোঁ তেখেতসকলে কেৱল ভোটৰ অংকত ৰাজনীতি কৰিব নালাগে, ৰাইজৰ স্বাৰ্থত ৰাজনীতি কৰক আৰু এই পথটোৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰক। হয়, আজি ইয়াতে উপস্থিত হোৱা গোৰেশ্বৰৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল, আমি যোৱা কিছুদিন লোকসভা নিৰ্বাচনৰ পূৰ্বে সকলো সংগঠন লগতে ৰাইজৰ সহযোগত আমি পথ অৱৰোধ কাৰ্যসূচী আমি হাতত লৈছিলোঁ। সেই পথ অৱৰোধৰ কাৰ্যসূচী নতশিৰ হৈ ৰাইজক হোৱা এটা আভাস দিয়াৰ কাৰণে অকণমান গাঁটাবিলাকত শিল অলপ মিলাইছিল, কিন্তু ইলেকশ্যন যোৱাৰ লগে লগে এই কামত কিন্তু চৰকাৰে কোনো আমি পদক্ষেপ লোৱা নেদেখিলোঁ। সেয়েহে আমি আজি শান্তিপূৰ্ণভাৱে এই সাংবাদিকৰ জৰিয়তে, এই সংবাদদাতাৰ জৰিয়তে আমি চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে আমাক জংগী আন্দোলনলৈ যাতে আমাক ঠেলি নিদিয়ে। আৰু এটা কথা ক'ব লাগিব যে
সৰুফুল চুকীৰ পৰা যি তামোলপুৰলৈ যোৱা যি ৰাস্তা, এই ৰাস্তাটো আজি এবছৰমান হ'ল, কিন্তু PWD বিভাগে এই ক্ষেত্ৰত কোনো মাত দিয়া নাই। আমি সেয়েহে শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ লগতে গুৰেশ্বৰৰ বিভিন্ন দল সংগঠন, এবিএম চুকে ধৰি, আম চুকে ধৰি, নেম চুকে ধৰি সকলো সংগঠন গুৰেশ্বৰৰ একত্ৰিত হৈ আজি এই আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। সেয়েহে মই এতিয়া এটা কথা ক'ব বিচাৰিছোঁ যে সাহিত্যৰ পত্ৰ আপোনালোকে সকলোৱে পাবই লাগিব যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া অধ্যক্ষ, তেখেত এই ৰাস্তাইদি সদায় অহা যোৱা কৰে। তেখেতে এই ৰাস্তাটো এতিয়ালৈকে আজিলৈকে কিয় তেখেতে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব লোৱা নাই, এইটো কিন্তু আমাৰ চিন্তনীয় বিষয়। যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আপোনাৰ অধ্যক্ষ পদটোতে তিষ্ঠি নাৰাখি অকল নিজকে ওৱান এণ্ড দ্য আৰ্মি বুলি নাভাবি, নিজকে সমস্ত চৰকাৰৰ মুৰব্বী বুলি নাভাবি, যে ৰাইজৰ যাতে উন্নতিৰ কাৰণে এই ৰাস্তা পথটো মাত দিয়াৰ ক্ষেত্ৰত আপুনিও যাতে সহযোগ কৰে। কাৰণ ৰাইজে আপোনালোকক জয়যুক্ত কৰি ৰাইজৰ সমস্যা সমাধান কৰাৰ কাৰণে আপোনালোকক বিধানসভালৈ পঠাইছিল। যদি তেনে ক্ষেত্ৰত আপোনালোকে অকল ঘৰত ভাত খোৱা খানা খাব যোৱাৰ কাৰণে যদি বিশ্বজিৎ ডাঙৰীয়াই এই ৰাস্তাটো ব্যৱহাৰ কৰে, তেনেহ'লে কিন্তু হাস্যকৰ কথা হ'ব। আৰু আমি ক'ব বিচাৰিছোঁ, আজি দল সংগঠনে ক'ব বিচাৰিছোঁ, আমি এই নিউজৰ দ্বাৰা আমি ক'ব বিচাৰিছোঁ যাতে চৰকাৰৰ হাতত এই নিউজটো পৰাৰ লগে লগে যাতে কম দিনৰ ভিতৰত এই ৰাস্তাটো মেৰামতি কৰে। অন্যথা কিন্তু আমি ইয়াতকৈ বেছি পথ অৱৰোধ কাৰ্যসূচী গুৰেশ্বৰত আমি দিবলৈ বাধ্য হ'ম। হয়, আজি খুব দুখৰ বিষয়। আজি আমি উপস্থিত হৈছোঁ গুৰেশ্বৰ নাগৰিজুলি ৰামগাঁও যিটো পথ, এই পথটোৰ যিটো জৰাজীৰ্ণ অৱস্থা খুব দুখ আৰু পৰিতাপৰ বিষয়। কিয়নো এই ৰাস্তাৰে বিভিন্ন মন্ত্ৰী, বিধায়ক লগতে অধ্যক্ষ আমাৰ বিশ্বজিৎ দৈমাৰী এই পথেৰে অহা যোৱা কৰে। খুব দুখৰ বিষয়। এই ৰাস্তাটোৰ কাৰণে কোনো ধৰণৰ কামৰ কাৰণে যি নিৰ্মাণ কৰিব লাগে যিটো ৰাস্তা, এই ৰাস্তাটোৰ ওপৰত মানে যিটো গাঁথা হৈছে, শালসজ্জিক গাঁথা, খুব দুখ লগা বিষয়, পতকজনক বিষয়। আচলতে এয়া উন্নয়ন নেকি? আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ, অতি শীঘ্ৰে যদি ৰাস্তা নিৰ্মাণ নকৰে তেতিয়াহ'লে কিন্তু আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বেঙেনাহাটী ফিল্ডত কৈছিলে যে গুৰেশ্বৰ ৰামগাঁও নাগৰিজুলি পথ মানে যি আমাৰ 2 লাইনযুক্ত চাইলেণ্টযুক্ত পথ হ'ব বুলি তেখেতে কৈছিলে। নিৰ্বাচনৰ সেই কি প্ৰতিশ্ৰুতি আজি প্ৰতিশ্ৰুতি হৈ ৰৈ থাকিল নেকি? আচলতে এইবিলাক ফুটুকাৰ ফেনত পৰিণত হ'ল নেকি? আমি আহ্বান জনাইছোঁ যাতে BTR চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াকো আহ্বান জনাইছোঁ, আপোনালোকে উন্নয়ন কৰক। উন্নয়ন এনেকৈ কৰক, আপোনালোকে ৰাইজৰ ওচৰত গৈ যিবিলাক ৰাইজৰ সমস্যা আছে সমস্যাক লৈ পেলাই আপোনালোকে কাম কৰক। নহ'লে কিন্তু ইয়াতকৈ জংগী আন্দোলন ৰাইজে কৰিবলৈ বাধ্য হ'ব। ৰাস্তাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ধৰণে জালুকবাৰী সমষ্টিত বিভিন্ন অঞ্চলত যি ধৰণে কাম কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, কিন্তু অসমৰ প্ৰতিটো সমষ্টিতে তেখেতে যি ধৰণে গুৰুত্ব দিব লাগিছিল সেই ধৰণে কিন্তু গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। আৰু খুব দুখ আৰু পৰিতাপৰ বিষয়, যিজন আমাৰ সন্মানীয় যিজন ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া যেতিয়া ৰঙিয়াৰ বিধায়ক হৈ আছিলে তেতিয়াও কাম কৰা নাছিলে। এতিয়া যিহেতু নতুনকৈ এটা গুৰেশ্বৰ নামেৰে নামকৰণ হৈছে সমষ্টি, আমি সমষ্টিটোক আদৰণি জনাইছোঁ, কিন্তু সমষ্টিটোত এতিয়া জনপ্ৰতিনিধিৰ অভাৱ, জনপ্ৰতিনিধি নাই। আচলতে আমি চৰকাৰখনক আহ্বান জনাইছোঁ যে গুৰেশ্বৰখন উন্নয়নৰ স্বাৰ্থত যাতে এজন সুযোগ্য ব্যক্তিক আপোনালোকে দায়িত্ব দি যাতে গুৰেশ্বৰখন উন্নয়ন হয় আৰু লগতে এই ৰামগাঁও নাগৰিজুলি পথটো যাতে অতি শীঘ্ৰে নিৰ্মাণ কৰে, তাৰ কাৰণে আমি BTR নেমচুতৰ পৰা দাবী উত্থাপন কৰিছোঁ।